প্ৰাগজ্যোতিষ কলেজ। জীয়া সপোনৰ পম খেদি এদিন পদদলি পেলাইছিলোঁ। প্ৰাগজ্যোতিষৰ দীঘলীয়া সেই বাটটোৱে যেন মোক ৰিঙিহে মাতিছিল। চিৰসজীৱ আজিও সেই অবৰ্ণনাময় সময়, আজিও চিৰসেউজ। চিৰসেউজীয়া পুখুৰী পাৰৰ সেই শেষ নোহোৱা আড্ডাই প্ৰাচীন সুবাসৰ ঢল নমাইছিল। কিবা আপোন আপোন যেন লগা সেই শিলকেইটাত বহি যেন আজি উভতি যাম সেই দিনবোৰলৈ। আৰু হঠাৎ কোনোবাই আহি ক'ব, NCC ষ্টুডেণ্টৰ বাহিৰে ইয়াত বেলেগৰ এণ্ট্ৰি নাই দেই। কিমান যে কামোৰ খাইছিলোঁ এই লাইনটোৰে। বাৰু যিয়ে নহওক, কিমানৰ যে ভাল পোৱা আকৌ তাতেই ঠিকনা বিচাৰি পাইছিল। কিমানৰ যে প্ৰেমে আকৌ তাতেই আকাশ চুমিছিল। কেতিয়াবা বহুত মন যায় জানা, আকৌ ক্লাছৰ শেষত কেণ্টিনলৈ দৌৰিবলৈ, আকৌ কোনোবা অচিনাকিৰ প্ৰেমত পৰিবলৈ, 5 টকীয়া চাহৰ লগত আকৌ 1000 টকীয়া সপোন দেখিবলৈ, HODৰ মুখত আকৌ এবাৰ শুনিবলৈ, তহঁতৰ নিচিনা বেয়া বেচ কেতিয়াও পোৱা নাই দেই, ৰহ তহঁতৰ মেজৰ কাটিব লাগিব। কেতিয়াবা মন যায় নিজক আকৌ এবাৰ বিচাৰি পাবলৈ, নিজক আকৌ এবাৰ অলপ হেৰুৱাবলৈ। পিছে আজি কেৱল আৰু কেৱল হেৰাই যোৱা দিনৰ স্মৃতি আৰু চেঁচা সময়। বাৰু যিয়ে নহওক, স্মৃতিৰ দস্তাবেজত আজিও সতেজ সেই চিৰসেউজীয়া আৱেগ, চিৰ নতুন চিৰ প্ৰবাহিত, যাৰ হাতত ধৰি আজিও বাৰে বাৰে উভতি যাওঁ সেই সোণোৱালী পৃথিৱীলৈ, জীৱনৰ কিছু শ্ৰেষ্ঠ কবিতাৰ মাজলৈ, অলপ পোৱা আৰু অলপ হেৰুৱাৰ দিনবোৰলৈ। মোৰ প্ৰাগজ্যোতিষলৈ।